নেশ্যন টক্স 24 বিয়লিৰ বাতৰিলৈ স্বাগতম। লকডাউনৰ দিশে গুৱাহাটী মহানগৰী দিনক দিনে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা। যোৱা দুটা দিনত মহানগৰীত 40টাকৈ হ'ল কণ্টেইনমেণ্ট জোন। এতিয়ালৈকে মহানগৰীত সক্ৰিয় হৈ আছে 80টাকৈ কণ্টেইনমেণ্ট জোন। কাইলৈৰ পৰা 12খন চিকিৎসালয় চলাব চেম্পল টেষ্ট। এই চেম্পল টেষ্টত 500ৰো অধিকত কৰোনা পজিটিভ হলে মহানগৰীত লকডাউন কৰা সম্পৰ্কে বিবেচনা কৰিব বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্য কৰিছে। গোলাঘাটত দুজনকৈ লেব টেকনিচিয়ান কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে গোলাঘাটত চাঞ্চল্য। লেব টেকনিচিয়ান দুজনে 3 দিন পূৰ্বে গোলাঘাট নাৰ্ছিং হোম লেবত কৰ্মৰত আছিল। মঙলবাৰে স্বাস্থ্যকৰ্মী দুজনৰ কোভিড-19 পজিটিভ হোৱাৰ পিছত গোলাঘাটত চাঞ্চল্যৰ সৃষ্টি হৈছে। গোলাঘাট জিলাৰ বিভিন্ন স্থানত স্বাব সংগ্ৰহ কৰি কোৱাৰেণ্টাইনত থকা অৱস্থাত কেনেদৰে ব্যক্তিগত নাৰ্ছিং হোমত কৰ্মৰত হৈ আছিল তাৰো এক প্ৰশ্ন উঠিছে। স্বাস্থ্যকৰ্মী দুজন লেব টেকনিচিয়ান গোলাঘাট শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লেব টেকনিচিয়ান তেওঁলোক দুজন আচলতে কেনেকৈ এখন হোটেলত গোলাঘাটৰ এখন হোটেলত আচলতে কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত এই নাৰ্ছিং হোমখনলৈ আহিব পালে। গোলাঘাটৰ আটাইতকৈ পুৰণি নাৰ্ছিং হোম এখন, ইয়াৰ লেবৰেটৰীত তেওঁলোকে কেনেকৈ কাম কৰিব পালে সেইটো এটা ডাঙৰ কথা। আমি ভাবোঁ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চক দুজন লেবৰেটৰী টেকনিচিয়ানৰ ভুলৰ কাৰণে এতিয়া শ ৰোগী আচলতে ইয়াত অসুবিধাৰ সন্মুখীন হৈছে। এই নাৰ্ছিং হোমখনত বেছিভাগ আচলতে প্ৰসূতি ৰোগীসকল ভৰ্তি কৰোৱা হয়। কোৱাৰেণ্টাইন অৱস্থাত কেনেকৈ আহিলে সেইটো মানে ইনভেষ্টিগেশ্যন মানে কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত তেনেকৈ আহিব পাৰে জানো? নোৱাৰে। কেনেকৈ আহিছিল তেওঁলোক? সেইটো কাৰণে আমি ইনভেষ্টিগেশ্যনৰ কাৰণে আহিছোঁ। চাওঁ এতিয়া কি হয়, তেখেতসকলৰ লগত কথা পাতি আমি গম পাম। লগতে আমাৰ মিনিষ্টাৰো আছে। এইটো কণ্টেইনমেণ্ট জোনলৈ পৰিণত হ'ব পাৰে নি? হ'ব পাৰে। আৰু ইয়াত এই লোকৰ স্বাব টেষ্ট কৰা হ'ব নেকি? কাইলৈৰ পৰা এনেও আমি কিবা মানে সকলোৰে মানে মেডিকেল পাৰ্চন প্লাছ আমি অল ফৰ্মেল আমি ল'মতো কাইলৈৰ পৰা। আমাৰ এনেও চব ল'ব লাগিব তেওঁলোকৰ। ঘটনা সন্দৰ্ভত গোলাঘাট প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। গোলাঘাট নাৰ্ছিং হোম কৰ্তৃপক্ষই ইতিমধ্যে চিকিৎসালয়খনত অহা যোৱা ৰোগী চোৱা বন্ধ কৰি ৰাখিছে। ধিং এক্সপ্ৰেছ হিমা দাসক অসম চৰকাৰে চলিত বৰ্ষৰ মনোনয়ন কৰিছে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে। ক্ৰীড়া মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে প্ৰস্তাৱ। অহা জুলাই মাহত ঘোষিত হ'ব খেল ৰত্ন অৰ্জুন বঁটা বিজয়ীৰ নাম। অসম বক্সাৰ লাভলীনা বৰগোহাঁইৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে বক্সিং ফেডাৰেশ্যনে। অসমীয়া নৱজাগৰণৰ নায়ক আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি মৃত্যুতিথি। ৰাজ্যজুৰি স্মৰণ মহান সাহিত্যিকগৰাকী। বৰ্তমানেও জয়ন্ত বৰাৰ মৃতদেহ চমজি লোৱা নাই মাতৃ তথা গাঁওবাসীয়ে। গাঁওবাসীৰ দাবী, নিশা জয়ন্তৰ ঘৰলৈ কোন আহিছিল, কিয় আহিছিল, কি কাৰণে জয়ন্তক মাৰিলে সম্পূৰ্ণ তথ্য ৰাজহুৱা নকৰা পৰ্যন্ত চমজি নলয় মৃতদেহ। আৰক্ষীয়ে প্ৰতিশ্ৰুতি দিছে 24 ঘণ্টাৰ ভিতৰত সকলো তথ্য ৰাজহুৱা কৰা হ'ব। কিন্তু 24 ঘণ্টা পাৰ হ'বলৈ বেছি সময় নাই। কিন্তু এই পৰ্যন্ত এটাও তথ্য ৰাজহুৱা কৰিবলৈ সক্ষম হোৱা নাই। কালি সন্ধিয়া ভাগত জয়ন্ত বৰাৰ মৃতদেহ চমজি ল'বলৈ হেঁচা দিছিল তিতাবৰ মহকুমাৰ মহকুমাধিপতি, তিতাবৰৰ কেইবাজনো দণ্ডাধীশৰ লগতে আজি পুৱাৰ ভাগত যোৰহাট জিলাৰ উপায়ুক্ত আহি পৰিয়ালবৰ্গ আৰু গাঁওবাসীক জয়ন্ত বৰাৰ মৃতদেহ চমজি ল'বলৈ হেঁচা দিছিল যদিও নিজৰ স্থিতিত অটল গাঁওবাসী। আনহাতে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু সন্ধিকৈ আৰু বেকাজান আৰক্ষী চকীৰ IC গোপাল দলেক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। বৰপানী নৈ উটুৱাই নিয়া মাথাউৰি নিৰ্মাণৰ বাবে এইবাৰ ওলাই আহিল কেইবাখনো গাঁৱৰ ৰাইজ। নগাঁৱৰ কচুৱা মাধৱপাৰাৰ ৰাইজে বাঁহ আৰু বস্তাৰে মাথাউৰি নিৰ্মাণ কৰি বানপানী ৰোধৰ চেষ্টা কৰিছে। সম্পূৰ্ণ ৰাইজৰ শ্ৰমদান ৰাইজৰ পইচাৰে আমি এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ। এতিয়ালৈকে আমি আজি 3 দিন কাম কৰিছোঁ আৰু অহাকালিৰ ভিতৰত যদি বতৰ ভাল হয়, ভগৱানে দিয়ে, নিশ্চয় আমি কামটো সমাধান কৰিব পাৰিম। কিন্তু একদম স্থায়ী নহয়। জম্মু কাশ্মীৰৰ শোপিয়ানা জিলাৰ তুৰ্কৱংগম এলেকাত সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। 3জনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছে সেনাবাহিনীয়ে।
কাছাৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী উত্তৰ কৃষ্ণপুৰ গাঁও পঞ্চায়তৰ সভাপতি গোপাল চন্দ্ৰ দাসৰ দেহাৱসান। বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। অন্তিম শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অন্যান্যসকলৰ লগতে অসম বিধানসভাৰ উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰে শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।